গাইজ মাঘ বিহুৰ কাৰণে মেজি বনাবৰ কাৰণে আমি ৰেডি হৈছোঁ আৰু যিহেতু সৰুকৈ বনাম একেবাৰে পোৱালি একেবাৰে সৰু সেইটো কাৰণে কলগছটো প্ৰথমতে লাগিব কলগছ কাটিবলৈ আহিছোঁ বলক তেতিয়াহ'লে কলগছ কটা আৰম্ভ কৰোঁ পোৱালি গছ কলগছ কটাটো হৈ গ'ল এতিয়া ইয়াক দুটা পিছত মই হেৰি কৰিম তাৰপিছত ঘৰত গৈ আছোঁ বলক দেখি কৰিম আমি ঘৰত গৈ কিনে দেখুৱাই আছোঁ গাইজ এইখিনি জেগাতে বনাম আৰু সৰুকৈ ক'ব গ'লে পাহৰি গ'লোঁ ফাংখন আনিব লাগিব আৰু কোৰখনো আনিব লাগিব বলক কোৰখন আৰু ফাংখন লৈ আহোঁ এখন ফাংখন পালোঁ বলক এতিয়া ফাংখন লৈ কিনে খানোগৈ বলক গাইজ তেতিয়াহ'লে খান্দা আৰম্ভ কৰি দিওঁ 5টা ফুটা লাগিব এইটো এটা ইয়াত এটা দুটা ইয়াত এটা 3টা ইয়াত এটা 4টা আৰু মাজত এটা 5টা বলক আৰম্ভ কৰোঁ গাইজ চক এটা প্ৰচেছ হৈ গ'ল আমি 4টা 1 2 3 4টা 5টা লগতে কৰি দিলোঁ আৰু কলগছো লগাই দিলোঁ তাৰপিছত খৰি দিবলৈ আছে বাছ আৰু খৰি দি কিনে আমাৰ ৰেডি হৈ যাব বলক কণ্টিনিউ কৰি থাকোঁ চ' গাইজ বহুত কষ্ট কৰি মেলি আমাৰ সৰু মেজিটো এইখন আমি এতিয়া ক'ত লগাম মেজিৰ ওপৰত লগাম হয় নাই ত' গাইজ যেনে তেনে কৰি আৰু বনালোঁ মেজিটো এবাৰ আপোনালোকক দেখুৱাই দিওঁ কেনেকুৱানো হৈছে এয়া চাওক মেজিটো পাৰিলে এবাৰ কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা চলি আছে সেইবিলাকো ক'ব এই আৰু আমাৰ ভতিজী দুজনীৰ কাৰণে বনাই কিনে দিছোঁ তেনেকুৱা চ' তাহাঁতৰ কাৰণে আৰু ডাঙৰকৈ বনাই দিয়া নাই কাৰণ কেলৈ অকল বুজাবলৈ আৰু যে আমি মাঘত কি কৰোঁ মাঘ বিহুত আমি কিনো কৰোঁ মেজিনো কেলৈ জ্বলোৱা হয় সেইবিলাক আৰু দেখুৱাবৰ কাৰণে তাহাঁতক আৰু এইটো বনাই কিনে দেখুৱাই দিছোঁ আৰু শিকাই দিছোঁ যে এনেকৈ বনোৱা হয় আজিলৈ মানে অন্য এটা ভিডিঅ' লগ পোৱাৰ কাৰণে আজিলৈ বাই বাই